অৱশেষত মৃত সবিতা হানচেপি আৰু আনিছা ইংটিপিৰ হত্যাকাৰী আৰক্ষীৰ হাতত আটক হত্যাৰ স্বীকাৰোক্তি নিঃসংগ হত্যাকাৰীৰ নাম খেলপিত ৰংপি ছয় বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰ সংবাদমেল ইতিমধ্যে দিল্লীত স্বাক্ষৰ হোৱা শান্তি চুক্তিক লৈ উদ্ভৱ হোৱা বিভিন্ন পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া দেওপানী সমষ্টিৰ বৰ নিৰ্জা শান্তি আৰু উন্নয়নৰ সপক্ষে বিশাল গণসমাৱেশত চিএমকে ধৰি টিম কাৰ্বি আংলঙৰ সদস্যসকল নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ অৱশেষত চকীহলাৰ মৃত সবিতা হানচেপি আৰু আনিছা ইংটিপিৰ হত্যাকাৰীৰ সন্ধান ওলাল আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰীক কিন্তু আশ্চৰ্যজনকভাৱে নিঃসংগ হত্যাকাৰীজন এজন 16 বছৰীয়া কিশোৰ হয় সাধাৰণতে আপুনি মই তথা এখন সভ্য সমাজে কল্পনা কৰিব নোৱাৰা কাণ্ড দেখাত নিৰীহ মৰম লগা কিন্তু ভিতৰত মনটো লুকাই থকা দুৰ্দশা অপৰাধী এই 16 বছৰীয়া এই কিশোৰজন নাম কেলভিন ৰংপি এই ফুলকুমলীয়া বয়সতে গাঁও মন শিয়ৰি উঠা হত্যাকাণ্ড সংঘটিত কৰা কিশোৰজনে আৰক্ষীৰ আগত অলপতে সমস্ত নিঃসংগ হত্যাকাণ্ডৰ স্বীকাৰোক্তি দিয়ে খোদ কেলভিনে একেখন গাঁৱৰে সবিতা আনিছাৰ সমনীয়া কেলভিন ৰংপি স্বীকাৰোক্তি মতে ডেংৰুম নৈত মাছ মাৰিবলৈ যোৱা সবিতা আৰু আনিছা কেলভিনে হত্যা কৰিছিল হত্যাকাৰী কেলভিনে সবিতাৰ শৰীৰ সমগ্ৰ বস্তা খুলি কাপোৰে সবিতাৰ মূৰটো মেৰিয়াই দি এটা শিলাখণ্ডত খুন্দিয়াই হত্যা কৰে আনহাতে এই নিঃসংগ ঘটনাৰ প্ৰত্যক্ষ সাক্ষী আনিছাকো খেদি ধৰি পেলাই ডেংৰুম নৈ পানীত হেঁচা মাৰি পেলায় আনহাতে আপাৰ ডেংৰুম বালিৰাম ৰংপি গাঁৱৰ নিবাসী নগেন ৰংপিৰ অপৰাধী পুত্ৰ কেলভিন ৰংপিয়ে এই সমস্ত ঘটনাৰ বিৱৰি পোৱাৰ পিছত চকীহলা আৰক্ষীয়ে দীপৰ ন্যায়িক আদালতত হাজিৰ কৰায় অপৰাধী কেলভিনক উল্লেখযোগ্য যে অপৰাধী কেলভিন মাত্ৰ 16 বছৰ বয়স হোৱাৰ বাবে কেলভিনৰ যোৰহাটস্থিত শিশু অপৰাধ কেন্দ্ৰত ৰখা হৈছে বুলি চকীহলাৰ আৰক্ষীৰ বিষয়া পৰিমল ডেংগেলে জানিবলৈ দিয়ে সবিতা হানচেপি আৰু আনিছা ইংটিপি তাক কাৰণে হত্যা কৰা মানুহ কালফ্ৰিট জনৰ নামটো কোন হয় ছাৰ কেলভিনচন ৰংপি ন এইটো একে গাঁও আছিলে কোনদিনাখন এইটো তাৰ কাৰণে 26 দিনত 26 আৰু এতিয়া বৰ্তমান ক'ত লৈ গৈছে হেৰি জুবিনিয়ালৰ কাৰণে আমি অবজাৰ্ভেশ্যন হোমত ৰাখিব লগা হৈছে যোৰহাট আৰু তাৰ সবিতা হানচেপি আৰু আনিছা ইংটিপি দুইজন কাৰণে এইটো পোষ্টমৰ্টম ৰিপৰ্টটো কি দেখাইছে পিএম ৰিপৰ্টটো আমি পালোঁ কিন্তু ৰেপ হোৱা নাই এজন ড্ৰনিং হৈছে এজনটো মাৰ্ডাৰ হ'ব লাগিব এতিয়া তাৰ লগত লগৰীয়া আছেনে নাই ছাৰ নাই সি অকলে নিজে স্বীকাৰ কৰিছে সি অকলে আছে ন এতিয়া যোৰহাট থানা কিবাতে আছে ন হয় অবজাৰ্ভেশ্যন হোম বুলি কয় যোৰহাট এইটো বৰ্তমানটো কি তাৰ কাৰণেতো 18 বছৰটো হোৱা নাই সেইকাৰণে 16 বছৰৰ কাৰণে 18 বছৰ হোৱা নাই সেইকাৰণে এই ডিফু কোৰ্টত আমি প্ৰডিউচ কৰিব নোৱাৰোঁ এইটো জুবিনিয়েল বোৰ্ড থাকে আমাৰ ষ্টেট জুবিনিয়েল জাষ্টিছ বোৰ্ড থাকে তাতে আমি প্ৰডিউচ কৰিব লগা হৈছে কেলভিনটো ক'তে পাইছে দিলাই পিটাৰ টেনৰ ৰিপৰ্ট ছ'চিয়েল মিডিয়াৰ একাংশ সংবাদ মাধ্যমৰ শান্তি চুক্তিক লৈ বিভিন্ন দল সংগঠনৰ ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত কিছু পলমকৈ সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছয় বিদ্ৰোহী সংগঠনৰ নেতৃত্বই পাৰ্বত্য জিলাকেইখনৰ শান্তি আৰু উন্নয়নৰ সপক্ষে দিল্লী কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত বিভিন্ন সময়ত একাংশ দল সংগঠনসমূহে বিগত দিনবোৰত বিভিন্ন স্থানত অসন্তুষ্ট তথা ক্ষোভ প্ৰকাশ কৰি লোৱা প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ সন্দৰ্ভত ছয় সংগঠনৰ নেতৃত্বই মত প্ৰকাশ কৰে সংবাদ মেলত ছয় সংগঠনৰ নেতৃত্বই কয় যে পাৰ্বত্য জিলাকেইখনৰ শান্তি আৰু উন্নয়নৰ সপক্ষে কৰা শান্তি চুক্তি অনুসৰি উন্নয়নৰ কাম কাজ ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজ তথা দল সংগঠনসমূহে সহযোগিতা আগবঢ়োৱা উচিত সংগঠনৰ নেতৃত্বই ব্যক্ত কৰে যে শান্তি চুক্তিৰ উল্লেখ থকা বিষয়সমূহক প্ৰতিবাদ কৰাতকৈ চুক্তিৰ সুন্দৰ কাৰ্যকৰী STL, জাকাজ আৰু APSLC সংগঠনৰ নেতৃত্ববৰ্গক শান্তি আৰু উন্নয়নমূলক কাম কাজ ৰূপায়ণত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়
Tapi jaya kata kumalo. Joling tiga kata ke lasomunin lo. Alang ke nili dandang pot aku awak apran meni. Ibu lo awak apran meni. 24 hours ang bong dalang ni ke bonggo sena alam ke mata ong masih lasobang buke. Upilo awak apran meni dah lagi. Kasi laso na awak apran meni nang pulong ke jalan mo na tum putih kosomo lagi. Lapen laso bis ekor nong cek dolong lo kalong. Joling jika ada contribution upilo. Joling jika ada contribution upilo dah. Thangna tabe posi alang lidah. Kali ini kalian mengantar bokol jida aot abi posi itu pun. Jom si aot tu jangan klemo. Jakas pangki pajut ko bangda kumato. Jakas pangki pajut ko ta lagi jaya kafar lagi. Apang jaya kafar ta jakas bang dulu. Home Ministry में बताया था उनकी पिचिंग की दोनों बजट को लो नॉन के ताकनी मांग ठोंगे तो मुझे पता तो रोए नहीं जकास बंदा लसीनों APSLC परमेंट पेन नॉन के ठेक के रियारी सो एजांग तुम्हां कलिली कलंग लांग पिची लांग नो तवार लांग नो थान पंसी अलांग के नॉन के पामांग हुरो अपन के पामांग हुआ asai japonsi la karbinglong non monsam wano ne monsam ke domi thak ni laso atumon ke phalang nu thu banke ama bakda kali lagi jaya kathar bahule si tumi jong lamda cetok lu laban so kor ka cetok itu nge suluk so daka padu phan kali puthar itu bisim kantang lo punya bukan kali ini tumda mainstream lo wallo rata thya lo dolo ini tumda kado kawe rata sai lo tum cirap itu dunang kau dia lo macing thur kau dia khe farman ini tumda puthar democratically beli tum kapek tum cesong dunang busi ini tum labang so ekor ke cetok si ini labang so ini tum kerap tum labang so asom nali to amang pathe Stefan Tenor report Kat News সময় শেষ বাণিজ্যিক বিরতির Nalitum hemalong office mati muralong security kibi ponsia phan kiridoma Jong si do purutang te non penke mathanang nido Kirby Security Service Private Limited along nalitu humrek no Nalitum ladak security bodyguard driver housekeeping technician electrician pendanglok asanasang a service tame lokto ekti Lasi apor panamok hepin pen humrek no Kirby Security Service Private Limited D2 TV Center Kirby Anglo Assam Nami tumka chini le thot jiam pan bimauteling MD 9390632433 lapen Samsung rong PVIP 9365931810 alo humrek no Assam Motors authorized dealer of Royal Enfield. Want to get your Royal Enfield at home but not sure where to find a perfect dealer? Well, Assam Motors authorized dealer now at Rongkilan near Don Bosco School, Tifu 782460 Assam, where you will find dealer that you can trust. Also, you can visit a branch now at Ward number 2 near CCI Limited Dimapur Road, NH39 Chandrapur Bokazan 782480 Karbi Anglong Assam. For on sale, call 7896169021. Of service, you can call 7896169017. So hurry, get your own roll and Choral hoy pokchukor jinjin ta nangna. Igar koy, bong manay, wang sarak thane pokchukor ong. Ko pipo no bong People lote. Igar koy ni pokchukor elo ti men duway nang nam bidam thani chichakon elo. ajo porto lo ke bong pharmacy jingkira po bunan ke Dam lang no hi kilong beng puji minni. Pokchokor dawai nang pidun tha Lada katok 24/7 open pu 0 anteng puduman Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo Lahenlo Alon Medical Store, Ejengsi Karbiang Bongpen Kang Pucheng Pharmacy. Labangso Pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji.
Lati Difu Medical College and Hospital opposite Alon Medical Store along Nangritum Tame Humrig non. Anso se kachini jiaphan abiar kipia number along Humrig Tame. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত দেওপানী পৰিষদীয় সমষ্টিৰ বৰ নিজাৰ শান্তি আৰু উন্নয়নৰ সপক্ষে অনুষ্ঠিত হয় এক বিশাল গণ সমাৱেশত কাৰ্বি সাহিত্য পৰিষদৰ চিএমকে ধৰি টিম কাৰ্বি আংলঙৰ সমূহ সদস্য তথা বিজেপিৰ নেতা তথা কৰ্মকৰ্তাসকলৰ লগতে বহু বিজেপি সমৰ্থক ৰাইজক অংশগ্ৰহণ কৰা দেখা যায় ক'বই লাগিব যে একন্ত কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে এইদৰে সমষ্টিয়ে শান্তি তথা উন্নয়নৰ সপক্ষে গণ সমাৱেশ অনুষ্ঠিত কৰি শাসকীয় বিজেপি দলে এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰত লাগি গৈছে গণ সমাৱেশত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চিএম তুলিৰাম ৰংহাঙে অলপতে 6 সংগঠনেৰে হোৱা শান্তি চুক্তিৰ সপক্ষত ভাষণত কয় যে পূৰ্বতে কাৰ্বি পৰিষদীয় সমষ্টিৰ 26 আসনত জনজাতিৰ লগতে অন্যান্য প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ লাভ কৰে যদিও এতিয়া পৰিষদীয় সমষ্টিৰ 36টা আসন কেৱল জনজাতীয় লোকৰ বাবে সংৰক্ষিত বাকি 10টা আসন জিলাখনৰ দীৰ্ঘদিনৰে পৰা বসবাস কৰি অহা ভিন্ন জাতীয় প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পাব লগতে আৰু কয় যে পাৰ্বত্য জিলাখনৰ বিজ্ঞানৰ কলেজ থাকিব ফৰেষ্ট শাখাত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব হোটেল মেনেজমেণ্টৰ কোৰ্চ থাকিব এইদৰে শান্তি চুক্তিৰ সপক্ষে ভাষণ আগবঢ়াই চিএম ৰংহাঙে ৰাইজৰ মন জয় কৰাৰ প্ৰয়াস কৰে আমি উন্নয়ন লগা কাম কৰিব লাগে আগবাঢ়িব লাগিব সন্মানীয় ৰাইজসকল 15 বছৰৰ এজি চিপেঙেৰ সহযোগৰ আমূলত আৰু 15 বছৰৰ কংগ্ৰেছৰ সহযোগৰ আমূলত কয় যোৱা 5টা বছৰত সেই সমষ্টিত সেই বিধানসভা সমষ্টিত দেওপানী সমষ্টিৰ পৰা আৰম্ভ কৰি সেই বোকাজান এলএ সমষ্টিত যিটো ডক্টৰ নবীন মমিন ডাঙৰীয়াই এই সমষ্টিত উন্নয়নমূলক কামবিলাক যিবিলাক আঁচনি লৈছে আৰু এই আঁচনিবিলাক সম্পূৰ্ণ হৈছে এইটো এই 30টা বছৰত আৰু 5টা বছৰৰ নবীন ডাঙৰীয়াই যিটো কৰিছে সেইটো তুলনা কৰিব নোৱাৰে মই আপোনালোকক আজি মই কৈছোঁ বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাপ নিউজ চূড়ান্ত প্ৰহসনত পৰিণত হৈছে চচেং খেন্টা সমষ্টিৰ অন্তৰ্গত আংজক লালুং গাঁৱলৈ যোৱা ফুটব্ৰিজ অৰ্থাৎ পদ দলঙৰ নিৰ্মাণৰ এবছৰ নহওঁতে সম্পত্তি জহি হৈ যোৱাৰ উপক্ৰম হৈছে দলংখনৰ যোৱা 2020 চনতে নিৰ্মাণ লালুংগাৰ ৰাইজলৈ আহ যাওয়াৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল এখন ফুটব্ৰিজ কিন্তু দলংখন নিৰ্মাণৰ নামত অধিক মুনাফা লুটাৰ প্ৰয়াস অথবা কামত অভিজ্ঞতা অভাৱ ঠিকাদাৰ কৰ্মকাণ্ডৰ বাবে দলং নিৰ্মাণৰ এবছৰ পিছতে জহি হৈ যাবলৈ ওলোৱা বুলি দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ফেডং ভোট কেন্দ্ৰৰ অন্তৰ্গত এইখন গাঁৱৰ ৰাইজে মতামত নিৰ্মাণ সম্পূৰ্ণ হোৱা মাত্ৰ 2 মাহৰ পিছতে দলংখন এইদৰে ভাগি পৰে জৰুৰী অৱস্থাত স্কুটাৰ এখন পাৰ কৰিব নোৱাৰা এখন দলঙৰ পৰিৱৰ্তে আৰু এখন দলং অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়াৰ বাবে স্থানীয় জনপ্ৰতিনিধি আৰু পৰিষদৰ চিএম তুলিৰাম ৰংহাঙৰ ওচৰত দাবী তুলি আংজক লালুংগাঁৱৰ ৰাইজে সাংবাদিকৰ আগত কয় যে প্ৰয়োজন হ'লে ইয়াৰ বাবে ৰাইজে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ সাজু আছে দলংখনৰ সমস্যা কিয় যোৱাবাৰ বনাইছে 2020 চনত বনাইছে দলংখন এতিয়া হৈছে কিমান এবছৰ হোৱা নাই 2 মাহৰ আগতে ভাঙি গৈছে 2 মাহ হৈছে কমপ্লিট হোৱাৰ পিছত ভাঙি গৈছে দলংখন এতিয়া আমাক ইমিডিয়েটলি লাগিব মই ৰিকুৱেষ্ট কৰিছো ইএম বাইদেউক ৰিকুৱেষ্ট কৰিছো আমাক দিব লাগিব ইএম বাইদেউক ৰিকুৱেষ্ট কৰিছো মই আমাক দলং লাগিব চিএম তুলিৰাম ৰংহাঙক কৈছো আমাক দলং সোনকালে জলদি আমাক কালি পৰহিৰ ভিতৰত দলং লাগিব আমাক আৰু লাগিব আমাক দলং কম্পালসৰি আমাক দলং লাগিব দলং নহলে আমি কেনেকৈ অহা যোৱা কৰিম আমাৰ দুখ আছে বিপদ আছে বেমাৰ আজাৰ আছে আমি কেনেকৈ বজাৰ অহা যোৱা ৰাস্তা হয় এইটো মেইন ৰোড এফালৰ পৰা আহিলে আমাৰ ফেডঙৰ পৰা আহিলে এইটো মেইন ৰোড হয় আমাৰ ইফালে চাপনালৈ ওলাবলৈ মেইন ৰোড হয় যেতিয়া নেকি ভোটৰ টাইম আহিব তেতিয়া ইটো চৰকাৰ আহিব ইটো চৰকাৰ আহিব আমাৰ কাৰণে ভোট দিবি আমাৰ কাৰণে জয়যুক্ত কৰিবি তেতিয়া আমি ৰাস্তা দিম স্কুল দিম সেনেকুৱা কয় যেতিয়া নেকি ভোট যাব ঠাণ্ডা একোৱেই নাই এতিয়া আজি আপোনালোকে দেখা পাইছে চবে দেখা পাইছে চাওকচোন কেনেকুৱা হৈ আছে আমি কেনেকুৱা কষ্টৰে চলি আছো দলঙৰ কথা ইমান ৰাস্তা বেয়া কেনেকুৱা কষ্ট কৰি পেলাই আমি বজাৰ ঘাট যাব পাইছো দুখ বেমাৰ হ'লে কিমান কষ্ট আমাৰ মানে অন্যায় হৈ আছে গতিকে আমি গোটেইকেইটা ৰাইজে উঠন খাই নেকে আমি
চৰকাৰক আমি আপত্তি কৰা হৈছে কাৰণ কিয় আপত্তি কৰিম ল'ৰা ছোৱালী এইটোৱে ৰাস্তা এইটোৱে ঘাট অহা যোৱা দিনে ৰাতি কেনেকৈ কৰি আমি পাৰ কৰিম কেনেকৈ কৰি আমি বজাৰ খাম কেনেকৈ কৰি আমি চলিম সেই গতিকে আমাক চৰকাৰে চাব লাগিব বুলি আমি আপত্তি কৰা হৈছে আমাৰ ৰাইজসকলত গাঁওখনত ইমান অসুবিধা হৈ আছে ৰাইজসকলত কিমান অসুবিধা আমি ঘূৰা ফুৰা বজাৰ ঘাট কৰিবলৈ কাৰণে ইমান আমাৰ ৰাস্তা ঘাট খুব শান্তি অশান্তিৰে আমি চলি খাই আছোঁ ৰাস্তা ঘাট দুৱাৰ ঘাটৰ কাৰণে আমাৰ ইমান অসুবিধা হৈ আছে দলংখন বনাইছে 2020 চনত বনোৱা দলং এতিয়া চাব নোৱাৰে এতিয়া দেখিলে আপোনালোকে কি ক'ব কিখনত বনোৱাৰ ৰাইজসকলৰ বুজাবই নোৱাৰিম কেনেকৈ যে কণ্ডেকে যে বনাইছে আমি ক'ব নোৱাৰোঁ দেনগাঁৱৰ পৰা ৰাজীৱে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ